গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বহুত ভালে আছোঁ। তো আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। আজি ক'তো ফুৰিব নাযাওঁ বা ক'তো নাযাওঁ, তো ঘৰতে আজি মই মেকআপৰ ব্লগ এটা লৈ আনিছোঁ। তো ভাবিলোঁ আপোনালোকক গৈ দেখাই লওঁ। আৰু আজি মই যিটো মেকআপৰ ব্লগ লৈ আনিছোঁ না, সেইটোত ফাউণ্ডেশ্যন হ'ব না কিবা বেলেগ ক্ৰীম কিবা কিনি ইউজ হ'ব, একো নহয়, জাষ্ট মেকআপ কৰিম। তো তাতো কিমান ধুনীয়া লাগে, ভাল লাগে ফাউণ্ডেশ্যন নোহোৱা কৰি। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই প্ৰথমতে মুখটো ফেচ ৱাছ কৰি লৈছোঁ আৰু আনাৰসৰ ফেচ ৱাছ ইউজ কৰি লৈছোঁ। তো আপোনালোকৰ ঘৰত যি ফেচ ৱাছ আছে সেইটো ইউজ কৰিব পাৰে। আৰু প্ৰথমতে মুখত ফেচ ৱাছেৰে ধুই ল'ব পাৰে, যিহেতু ধূলিবিলাক থাকে তো সেইবিলাক গুচি যাব। তাৰপিছত আপোনালোকে মেকআপ কৰিব পাৰে। তো আজি মই দেখাওঁ আপোনালোকক মেকআপৰ ব্লগটো। তো ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই থাকক। চ' গাইজ, মই ইয়াতে প্লেনিং কৰি অহা নাছিলোঁ আৰু ব্লগ বনাম বুলি হঠাতে প্লেনিংটো কৰিলোঁ। মাহঁত অহাৰ পিছত ব্লগ বনাম বুলি। তো সেইকাৰণে মোৰ মেকআপৰ বস্তুবিলাক চব আৰু তাতে ঘৰত আছে। তো মই মাহঁতক ঘৰত লৈ আনা নাই আৰু তো সেইকাৰণে বেছি বস্তু নাই আৰু এইখিনি মই কাৰণ মেকআপৰ প্ৰয়োজন হৈ থাকে ন। চ' সেইকাৰণে মই এইখিনি লৈ আনিছোঁ আৰু ব্ৰাছ কেইডালমান লৈ আনিছোঁ। তাৰপিছত আৰু পাছত মই আপোনালোকক মেকআপৰ ব্লগ এটা দেখাই দিম। আৰু বহুত বস্তু আছে যিহেতু মোৰ এইবিলাক ফাউণ্ডেশ্যন কিবাকিবি চব দেখাই দিম। আৰু এইফালে আছে মৰিংগা ক্ৰীম, এয়া। তাৰপিছত মই বেলেগ এটা ইউজ নকৰোঁ, পণ্ডছ পাউডাৰ ইউজ কৰোঁ। আৰু এইফালে চাব জুৱেলাৰী আৰু এইখিনি অলপ আছে আৰু ঘৰত বহুত আছে। তো মই আনা নাই আৰু এয়া মোৰ মেকআপটো, এয়া চাব পাৰে আপোনালোকে। আৰু এয়া মোৰ লিপষ্টিকটো। তাৰপিছত এতিয়া মই মেকআপটো আপোনালোকক ভালকৈ দেখাই আছোঁ। তো মোৰ মাতটো জেগাত চেঞ্জ পাই আছে, কাৰণ মাতটো অলপ মানে ভাঙাৰ নিচিনা হৈ যায়। তো তাৰ কাৰণে চাগে মাতটো কিয় পাই আছে একো নাই। এয়া চাব পাৰে মোৰ মেকআপটো, এয়া আছে মোৰ মেকআপটো। আৰু তাৰপিছত এতিয়া মই ফাৰ্ষ্ট ইউজ কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক। প্ৰথমতে মই মৰিংগা ক্ৰীমটো মোৰ ফেচত এনেকৈ লগাই লৈছোঁ। আৰু আপোনালোকৰ লগত যিটো ক্ৰীম থাকে সেইটোৱে লগাই ল'ব পাৰে। আৰু লগাই এনেকৈ মুখটো স্ক্ৰাব কৰি থাকিব আৰু অলপ সময়লৈকে। ফাউণ্ডেশ্যন নোহোৱাকৈও এনেকৈ ধুনীয়া কৰি মেকআপ কৰিব পাৰে। আৰু এতিয়া লৈছোঁ মই পণ্ডছ পাউডাৰটো, কাৰণ মই পণ্ডছ পাউডাৰেই ইউজ কৰোঁ। আপোনালোকে যি পাউডাৰ ইউজ কৰে চ' এইটো পাউডাৰ লগাব পাৰে। আৰু মই এনেকুৱা ডাঙৰ মোটা চাইজৰ ব্ৰাছেৰে এনেকৈ মুখত লগাই ল'ম আৰু পাউডাৰখিনি যেন ফেচত ভালদৰে লাগি যায়, তাৰ কাৰণে মই ডাঙৰ চাইজৰ ব্ৰাছ লৈছোঁ। আৰু আপুনিও এনেকৈ ডাঙৰ চাইজৰ ব্ৰাছ লৈ এনেকৈ লগাই থাকিব পাৰে, যাতে পাউডাৰখিনি ভালকৈ ফেচত লাগি যায়। আৰু কাৰোবাৰ যদি আইব্ৰো বেছিয়ে পাতল হৈ যায়, কম থাকে আইব্ৰো, তো মেকআপৰ পৰাই লগাই ল'ব পাৰে। আৰু যদি কাৰোবাৰ আইব্ৰো লগোৱা আছে তো সেইটোও লগাব পাৰে। মোৰ একচুৱেলি ঘৰত আছে, মাহঁতৰ ঘৰত নাই। তো মই এতিয়া ইয়াৰ পৰাই লগাম, কাৰণ মেকআপৰ পৰা আইব্ৰো লগাব পাৰে, কাৰণ খুব বেছিয়ে মোৰ আইব্ৰো কম আছে। তো তাৰ কাৰণে মই ইয়াৰ পৰাই লগাই ল'ম। আৰু আপোনালোকে যিহেতু টপটো মই আকাশী কালাৰৰ পিন্ধিছোঁ, চ' মই আকাশী কালাৰৰে মই আই শ্বেড' কৰিম। আৰু মই ব্ৰাছ চেঞ্জ কৰিলোঁ। আৰু এতিয়া মই এয়া চাব পাৰি আকাশী কালাৰৰ এতিয়া মই আই শ্বেড' লগাম। আপোনালোকে দেখিবলৈ পালে মই কি কালাৰৰ আই শ্বেড' লগাম, এয়া আকাশী কালাৰৰ মই আই শ্বেড' লগাম। আৰু এতিয়া এইটো চকুত আই শ্বেড' লগাওঁতে মোৰ জোখতকৈ বেছি হৈ গ'ল। মই পাহৰিয়ে থাকিলোঁ কিমানখিনি লগাব লাগে। চ' মুচিলেও মুখটো ক'লা হৈ যায়, বেয়া দেখা হৈ যায়। চ' মই নুমুচোঁ। আৰু এইফালৰ চকুটোতো মই ছেম তেনেকৈয়ে লগাই ল'ম। আপুনি যেতিয়া মেকআপ কৰে, কাৰোবাৰ বিয়াত যাব, কিবা ফেষ্টিভেলত যাব, চ' আপোনাৰ যদি মেকআপটো অলপ বেয়া হৈ যায়, আপুনি নুমুচিব। কাৰণ যেনেকুৱা বেয়া হৈছে তেনেকুৱাই আপুনি অলপ ঠিক কৰি ল'ব চেষ্টা কৰিব। কাৰণ যেতিয়া নেকি আপুনি মুচি দিব মেকআপটো, তেতিয়া আপোনাৰ মেকআপটো বেয়া হৈ যায়, মানে ফেচটো ক'লা হৈ যায়, বেয়া হৈ যায়। চ' সেইকাৰণে নুমুচিব। আৰু এতিয়া মই লগাই আছোঁ আইলিনাৰ। চ' মই আইলিনাৰটো অলপ পাতল কৰি লগাম, আৰু বেছি ডাঠ কৰি নলগাওঁ, কাৰণ মই আইলিনাৰ পাতল কৰি লগায়ে ভাল পাওঁ আৰু সৰু কৰি।
সো মই মোটা কৰি নলগাওঁ তো আপোনাৰ ইচ্ছা আপুনি যেনেকৈ মোটা কৰি লগায় পাতল কৰি লগায় এতিয়া মই লগাম হোৱাইট কালাৰ আৰু চকুৰ কাষত লগাম পাতল কৰিয়ে লগাইছোঁ মই আৰু ইমান মোটা ল'ব নালাগে ব্ৰাছ অলপ মিডিয়াম চাইজৰ সৰু চাইজৰ ব্ৰাছ ল'লেই হ'ব আৰু এতিয়া মই ইমানখিনি কালাৰ আছে তো মই তাৰে এটা কালাৰ ল'ম আৰু চ' এয়া মই লৈ ল'লোঁ আৰু এতিয়া ফেচত স্ক্ৰাব কৰি আছোঁ আৰু মই আৰু গাইজ এতিয়া মই লগাম ৰেড কালাৰৰ লিপষ্টিক আপোনাৰ যিটো কালাৰ ভাল লাগে সেইটো কালাৰৰে লিপষ্টিক লগাব পাৰে মোৰ ৰেড কালাৰ লিপষ্টিকটো বহুত ভাল লাগে তো সেইকাৰণে মই ৰেড কালাৰে লগাইছোঁ আৰু আপোনাৰ যদি অকণমান চাইডে চাইডে লিপষ্টিক লাগি যায় বেয়া হৈ যায় তো এনেকুৱা কাপোৰেৰে মুচি ল'ব পাৰে আৰু তো যদি আপুনি কমফৰ্টেবল নহয় এই মেকআপটো লৈ তেতিয়াহ'লে ওপৰে ওপৰে অলপ পাউডাৰ লগাই ল'ব পাৰে আৰু এনেকৈ ডাঙৰ মোটা চাইজৰ ব্ৰাছেৰে তো আৰু এতিয়া মই পিন্ধিম জুৱেলাৰী কাপোৰৰ লগত পূৰা একদম মিলাই কিনে পিন্ধিম আৰু সেয়া মই পূৰা একদম জুৱেলাৰী পিন্ধিব লৈছোঁ আৰু চ' হে গাইজ মোৰ মেকআপ কৰা হৈ গ'ল তো আপোনালোকে দেখা পালে মোৰ মেকআপ কৰা তো এয়াই আছিলে আৰু মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে চাগে দেখা নাই মই মেকআপ কৰি থাকোঁতে মই মাস্কাৰা ইউজ কৰা নাই চ' মই মাস্কাৰা ইউজ কৰিব বেয়া পাওঁ তো সেইকাৰণে মই মাস্কাৰা ইউজ কৰা নাই তো মোৰ মেকআপটো আপোনালোকে চাব পাৰে আৰু এনেকুৱা মেকআপ কৰিব যদি বিয়া আছে কিবা ফাংচন আছে ফেষ্টিভেল আছে তো এনেকুৱা মেকআপ কৰি যাব পাৰে আৰু এইটো যে অলপ মই মেকআপ কৰিছোঁ অলপ বেছি চফ্ট হৈ গৈছে আৰু যদি ইয়াতকৈও চিম্পল বিচাৰে তো মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব তো ইয়াতকৈ মই কি ধুনীয়া চিম্পল মই মেকআপৰ ব্লগ লৈ আনিম তো কিমান ভাল বনাওঁ নাজানো কিন্তু আপোনালোকে মোক কমেণ্টছ কৰিব বেয়া হ'লেও কমেণ্টছ কৰিব ভাল হ'লেও কমেণ্টছ কৰিব তেতিয়াহে গম পাম আৰু কোনটো ভাল হৈছে আৰু কোনটো বেয়া হৈছে তো আপোনালোকে কমেণ্টছ কৰি ক'ব কেনেকুৱা মেকআপৰ ব্লগ লাগে আৰু কি ব্লগ লাগে আপোনালোকে কমেণ্টছ কৰি ক'ব আৰু যিহেতু মোৰ চেনেলটো নিউ হয় চ' আপোনালোকে সকলোৱে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব বহুত বেছি শ্বেয়াৰ কৰি দিব তেতিয়াহে মই আগুৱাই যাব পাৰিম চ' আজি মেকআপটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা একদমেই নাপাহৰিব তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই লাভ ইউ অল আকৌ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত হৃদয়ৰে দলিছাতে তোমাকে ৰাখিছোঁ মোহনা সেই দুচকুৰে প্ৰেমতে পৰিলোঁ